музыканта. Тем не менее я рядом был и верил аллегориями. Съедены будут эти пираты. Моя дикая Кассандра, игривая подра. Там пura original sound lagi আছে কোনো একদম Hello guys and welcome back to my YouTube channel again. আৰু মই Abhijit আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ লৈ। আৰু আগৰ ভিডিঅ'ত কৈছিলো মই চাবুৱা গৈ আছো বুলি আৰু এতিয়া ফাইনেলি গৈ আছো আৰু আছো এতিয়া মাকুম বাইপাছত। এফালে ছাৰ আছে একদম আজি ছাৰক চলাব দিছো আৰু এতিয়া গৈ আছো কাম এটা মানে লগৰ এজনৰ কাৰণে RS200 এখন আনিব গৈ আছো। তেতিয়াহ'লে ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু এতিয়া হৈ গ'ল এফালে পুৰা 3টা বাজিবলৈ হৈ গ'ল আৰু 10 মিনিটমান আছে। তেনেহ'লে এতিয়া দেৰি নকৰোঁ আৰু ওলাই দিওঁ ইয়াৰ পৰা। এতিয়া যদি মোৰ চেনেললৈ আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি পেলাই অল কৰি দিব। তেনেহ'লে এতিয়া গৈ দিয়া হেলমেট যাব লাগে। আৰু এইফালে পৰিৱেশটো পুৰা ওপৰফালে এইটো বাইপাছ। আজি ফাৰ্ষ্ট টাইম এনেকৈ দুটাই বাইক কিনিব গৈ আছোঁ মানে জীৱনত প্ৰথমবাৰ মানে নিজৰ কাৰণে নহ'লেও বেলেগৰ কাৰণে হ'লেও মানে ল'বলৈ গৈ আছোঁ আৰু ইয়াত মাজত কিবা গছ চছ ৰুই দিলে ভাল লাগিব ন এইখিনিত ভাল লাগিব। আৰু এফালে ফৰ্চুনাৰ আৰু আৰু এফালে আছে আমাৰ সৌৰভ কাই দোকানখন ক'লে গ'ল নাই মানুহটো সেইখনে আছিলে আমাৰ সৌৰভ কাই দোকানখন। এইকেইজন মানে আমাৰ ফেচবুক মিলাই আছে পুৰা পলাশ ভাই এলেণ্ডৰা আৰু গোটেইকেইটা ইয়াতে দেখুৱাই মানে see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me to never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. ফাইনেলি পাই গ'লোহি তিনিচুকীয়া আৰু এতিয়া আছোঁ এডোখৰ গেলাপুখুৰী বাইপাছৰ ওচৰত। মানে পাৰ্থৰ লগৰ এটাক ফোন কৰি লৈছে মানে আৰু এজনৰ যোৱা কথা আছিলে। এতিয়া কি কৰে জানো, যায় নে নাযায়। বোলে গোটেই বাইপাছটো একদম শাৰী শাৰী ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টে একদম ভৰ্তি হৈ আছে। মানে আজিকালি টেনশ্যনেই নাই, মানে বাইপাছটো পূৰা একদম টাউন নিচিনা হৈ গ'ল। বনাই আছে চব, এইখন এখন বনাই আছে। প্লেনটোত অলপ চেঞ্জ আহি গ'ল, এতিয়া বাইকৰ পৰা ডাইৰেক্ট একেবাৰে গাড়ীত। আৰু এজন লগৰ লগ পাই গ'লোঁ, মানে আমি তিনিটা এতিয়া গাড়ীতে গৈ আছোঁ। জেগাটো দেখাই দিয়া আমাৰ অলপ ধুনীয়াকৈ ইণ্ডাষ্ট্ৰীত গৈ থাকোঁ আৰু বেছি সময় নালাগে, ইয়াৰ পৰা আধা ঘণ্টামান লাগিব। এইফালে বাইপাছ হৈ যাওঁ, তাৰপৰা বালিজান চাইডিঙৰ ফালে সোমাই দিম। চ' গাইজ ফাইনেলি বাইকখন লৈ আহিলোঁ এতিয়া আৰু মাজত তেনেকৈ ভিডিঅ' কৰা নহ'ল। আৰু এখন হ'ল বাইকখন, আগত গৈ ভালকৈ ৰৈ পেলাই ৰিভিউ দিম। এতিয়া তেনে চলাই গৈ থাকোঁ আৰু বঢ়িয়া হৈছে বাইকখন। তেনেহ'লে অলপ চলাই চাওঁ, আপোনালোকে এনজয় কৰক। Моя дикая Кассандра, игривая подра, затмевала разум, убивала музыканта. Тем не менее я рядом был и верил аллегориями. Съедены будут эти пираты. Моя дикая Кассандра, игривая подра, затмевала разум, убивала музыканта. Тем не менее я рядом был и верил аллегориями. Съедены будут эти пираты. Мари, ты накормленные вреда моя. Я ты на шугаре души кидала мне любима. Как и свои толерантными родимыми, храним про запасы. Угнетенными сердцами воспевалась битвы за время. Пожатинных сила, милан суммировать время. Чего не давалось, попросила просто доверить. Под этим где-то мне негатив. Один, кто не увидит свет и больно, насколько красиво закручивалась уже. একদম বঢ়িয়া হৈছে বাইক, মানে বহুত ভাল দামত পালে লগৰজনে। আৰু মোৰ মাইকডাল অলপ প্ৰব্লেম হৈ থকাৰ কাৰণে ইমান তেনেকৈ কথা ক'ব পৰা নাই। মাইকডাল জানো কি হয়, আগতে এবাৰ বেয়া হৈছিলে, তেতিয়া আকৌ নতুন এডাল লৈছিলোঁ, আকৌ এবাৰ আকৌ মাইকডাল প্ৰব্লেম দিলে। ইমান প্ৰব্লেম দি থাকে মাইকডালে। ইয়াতে চাগে ফিল আপটো কৰি লওঁ। নতুন বাইক যিহেতু অলপ টেংকিটো খুৱাই দিলে মানে ভাল হ'ব, অলপ
তেলটো খুৱাই নিওঁ তেতিয়া অলপ চলায়ো ভাল লাগিব আৰু হৈ গ'ল এতিয়া ফিল আপ কৰি এতিয়া আকৌ গৈ থাকোঁ আৰু এইফালে পূৰা ছানছেট হৈ গ'ল এতিয়া ফিল আপ এতিয়া টেনশ্যন নাই মানে তাতে উঠিলে অকল 300 টকা আৰু যদি কোনোবাই জানে এনেকৈ মটৰ ব্লগিং কৰে তেতিয়া কি মাইক ল'লে ভাল হয় মোক জনাবচোন কমেণ্ট কৰি মই মানে মাইক কিনি একদম হৈ গৈছোঁ বেয়াই হৈ যায় 2 মাহ ইউজ কৰোঁ 2টামান ভিডিঅ' কৰাৰ পিছত আকৌ মাইকডাল প্ৰব্লেমেই দিয়ে সেইকাৰণে জানো বুজিয়ে নাপাওঁ আৰু ফাইনেলি এতিয়া আহি পাই গ'লোহি ডেষ্টিনেশ্যনটো আৰু এইফালে আছে বাইক পুৰা একদম ছেক্সি লাগি আছে লুকছটো আগফালৰ পৰা এই অৰিজিনেল ভাইজাৰটো চেঞ্জ কৰি পেলাই এইটো বাবুল ভাইজাৰ লগাই থৈ দিছে আৰু এবাৰ এইটো ডিছপ্লেটো জ্বলাই দেখাই দিছোঁ এইটো ইয়াৰ কনচল চব এইবিলাক ঠিকেই হৈ আছে এইবিলাক ইণ্ডিকেটৰ বেটাৰী ফিউল আৰু এইটো স্পীডোমিটাৰ কিলো চলিছে এইটো 42,000 কিবা এনেকৈ চামথিং চলিছে চব ঠিকেই হৈ আছে এইফালে খালি অকল এটা ইণ্ডিকেটৰ এফালে এই এৰি আছে বাকী সব ঠিকে আছে আৰু এফালে হল ব্ৰেক লুকছটো আৰু বাকি সব ঠিকে আছে এফালে এফালে দুইটা ইণ্ডিকেটৰ আছে আৰু এখন নাম্বাৰ প্লেটখন অকমান এৰি আছে বাকি সব বাইক ঠিকে আছে কোনো স্কেচ নাই একদম টিপ টপ হৈ আছে আৰু এটো অৰিজিনেল কালাৰটো হল ইয়াৰ গ্ৰে কালাৰ কিন্তু অলপ এনো ৰেপিং কৰাই থৈছে ব্লু কালাৰ বাকি এবিএছ টো অলপ প্ৰবলেম আছে বাকি তো সব ঠিকে আছে একদম বঢ়িয়া আৰু সাউন্ড নটটো শুনাই দিছো এইটো ইয়াৰ সাউন্ডটো একদম পুৰা অৰিজিনেল সাউন্ড লাগি আছে কোনো একজষ্ট চেঞ্জ কৰা নাই अभी मजा आएगा ना भिड़ो Моя дикая Кассандра, игривая подра затмевала разум, убивала музыканта. Тем не менее я рядом был и верил аллегориями съедены будут эти пираты. Моя дикая Кассандра, игривая подра затмевала разум, убивала музыканта. Тем не менее я рядом был и верил аллегориями съедены будут эти пираты. হৈ গৈছিলোঁ আজি দোকান পোহাৰবিলাক বন্ধ থাকে মানে দেওবাৰ দিনা তিনিচুকীয়াৰ টাউনৰ সকলো মানে এনেকুৱা বাইকৰ লগত জড়িত দোকানবিলাক বন্ধ থাকে মানে চিৰাপতি গৈ আহিলোঁ ক্লাছডাল লগোৱা নহ'ল পিছত কেতিয়াবা লগাই ল'ম আৰু ইণ্ডিকেটৰটো লগোৱা নহ'ল লগাব থাকিলে বাকীতো বাইকখন চালেই চিনেমেটিক শ্বৰ্টত আছোঁ এইফালে বাইপাছত মানে ইয়াতে গেলাপুখুৰীৰ ওচৰতে আৰু এইখনে আৰু বাইকখন বিউটি খাই অহা আৰু তেনেহ'লে এতিয়া বেছি দেৰি নকৰোঁ কিবা এটা খাই লওঁগৈ ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন আহিছে কি কৰিব লাগে সকলোবিলাক জানেই ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু তেনেহ'লে আজিলৈ ইমান দে বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ' সৈতে জয় আহা